ফুটবলৰ মহাতাৰকাৰ মহাপ্ৰস্থান, বিশ্ব ফুটবলৰ এটা যুগৰ অৱসান। বিদায় দ্য কিং অফ জগবনিত। 82 বছৰ বয়সত ফুটবল সম্ৰাটৰ দেহাৱসান। 2022 বৰ্ষ শেষ হ'বলৈ মাজত মাথো এটা দিন বাকী থাকোঁতেই ফুটবল প্ৰেমীৰ বাবে আহিল এক দুখবৰ। বিশ্ব ফুটবলৰ সম্ৰাট, যাৰ দুভৰিৰ যাদুৰ ৰাগীয়ে মোহাচন্ন কৰি ৰাখিছিল বিশ্ব সম্প্ৰদায়ক, যিয়ে চন্দোদয় ঘটাইছিল ফুটবল জগতত, সেইগৰাকী ব্ৰাজিলিয়ান ফুটবলৰ কিংবদন্তি পেলে আৰু নাই। ফুটবল গ্ৰাউণ্ডক উকা কৰি চিৰবিদায় মাগিলে পেলেই। সেউজীয়া ঘাঁহনিত যেন এই ক'লা মুকুতাগৰাকীয়ে দুভৰিৰেই ৰচিছিল ইতিহাস। দুভৰিৰ যাদুৰে জয় কৰিছিল বিশ্ব, আজুৰি আনিছিল শ্ৰেষ্ঠত্বৰ গৌৰৱ। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত ভুগি আছিল ফুটবল সম্ৰাটগৰাকী। অৱশেষত বৃহস্পতিবাৰৰ দিনা আহিল সেই দুখবৰটো, পেলে আৰু নাই। 82 বছৰ বয়সত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে পেলেই। 1940 চনৰ 23 অক্টোবৰত ব্ৰাজিলৰ দক্ষিণ পূব অঞ্চলৰ ট্ৰেছ কৰাকুছ চহৰত জন্ম হৈছিল পেলেৰ। পেলেৰ প্ৰকৃত নাম আছিল এডছন আৰান্তেছ ড নাচিমেণ্টো। এডছন আৰান্তেছ ড নাচিমেণ্টোক বিদ্যালয়ত সহপাঠীসকলে প্ৰথমবাৰৰ বাবে অভিহিত কৰিছিল পেলে নামেৰে। ব্ৰাজিলৰ চাও পাউলো প্ৰদেশত দৰিদ্ৰতাৰ মাজেৰেই বাঢ়ি আহিছিল পেলে। নাছিল চামৰাৰে আবৃত এটা ফুটবল কিনাৰ সামৰ্থ্য। কাগজেৰে তৈয়াৰ কৰা ফুটবল খেলিছিল মহাতাৰকাগৰাকীয়ে, ৰচিছিল ভৱিষ্যতৰ আদিম স্বপ্ন। 1956 চনত প্ৰথমটো পেছাদাৰী ফুটবল ক্লাব সান্তোছ FC-য়ে পেলেক চুক্তিবদ্ধ কৰিছিল। 1997 চনৰ 7 জুলাইত ঐতিহাসিক মাৰাকানাত আৰ্জেণ্টিনাৰ বিৰুদ্ধে ব্ৰাজিলৰ হৈ অভিষেক ঘটে পেলেৰ। ষোল্ল বছৰীয়া পেলেই প্ৰথমখন খেলত গ'ল স্ক'ৰ কৰি ব্ৰাজিলৰ সৰ্বকনিষ্ঠ আন্তঃৰাষ্ট্ৰীয় গ'ল স্ক'ৰাৰ হিচাপে ইতিহাসৰ পাতত নাম সন্নিৱিষ্ট কৰে। ফুটবল সম্ৰাট পেলেৰ নামত আছে কেইবাটাও অভিলেখ। 3টা বিশ্বকাপ জয় কৰাৰ একমাত্ৰ ফুটবল তাৰকা হৈছে পেলে। 1998, 1962 আৰু 1970 চনৰ বিশ্বকাপ জয়ী দলৰ সদস্য আছিল পেলে। বিশ্বকাপত গ'ল দিয়া সৰ্বকনিষ্ঠ খেলুৱৈৰূপেও অভিহিত পেলে। বিশ্বকাপত হেট্ৰিক অৰ্জন কৰা সৰ্বকনিষ্ঠ খেলুৱৈ পেলে। একেদৰে ব্ৰাজিলৰ হৈ সৰ্বাধিক 77টা গ'ল দিয়া খেলুৱৈও হৈছে পেলে। আনহাতে বিশ্ব ফুটবলত সৰ্বাধিক গ'লদাতা হিচাপে অভিহিত পেলে। 1971 চনৰ 18 জুলাইত যুগোস্লাভিয়াৰ বিপক্ষে হালধীয়া জাৰ্চিৰে ব্ৰাজিলৰ হৈ নিজৰ কেৰিয়াৰৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচত নামে পেলে। ইয়াৰ পিছতে তেওঁ বিদায় দিয়ে আন্তঃৰাষ্ট্ৰীয় ফুটবলক। এই 14 বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত পেলেই ব্ৰাজিলৰ হৈ মুঠ 92খন মেচত 77টা গ'লেৰে ব্ৰাজিলৰ সৰ্বাধিক গ'লদাতা ৰূপে পৰিগণিত হয়। মুঠ 1363খন মেচত 1279টা গ'লেৰে বিশ্ব ফুটবলত সৰ্বাধিক গ'লদাতাৰ অভিলেখ আছে পেলেৰ নামত। ঊনৈছশ 77 চনত অৱসৰ লোৱাৰ পিছত পেলে ফুটবলৰ বিশ্বব্যাপী ৰাষ্ট্ৰদূত হৈ পৰিল। 1995 চনত পেলেক দেশখনৰ ক্ৰীড়ামন্ত্ৰী ৰূপে নিযুক্তি দিয়া হয়। সঘনাই স্বাস্থ্যজনিত সমস্যাই ভাৰাক্ৰান্ত কৰি তুলিছিল ফুটবলৰ মুকুটবিহীন মহাসম্ৰাটগৰাকীক। 2020 চনত ফুটবলৰ ৰাজপুত্ৰ ডিয়েগো মাৰাডোনাৰ মৃত্যুৰ পিছত আৱেগিক হৈ পৰা পেলেই কৈ পেলাইছিল, মই আশা কৰোঁ কোনোবা দিনা যেন আমি স্বৰ্গত একেলগে ফুটবল খেলিম। হয়তো এই প্ৰতিশ্ৰুতিয়েই যেন পূৰণ কৰি যোৱা নিশা চিৰনিদ্ৰাত শুই পৰিল বিশ্ব ফুটবলৰ মহাসম্ৰাটগৰাকী। স্পৰ্ট ডেস্ক ৰিপৰ্ট, কাৰেণ্ট এণ্ড আছাম।